তো হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল ব্লগছলৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, ব'লক আজি আমি এটা ৰাইডত গৈ আছোঁ আৰু কোন জেগাত গৈ আছোঁ ৰাইডটো সকলো ক'ম। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তা তো ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ বৰ্তমান শিৱসাগৰ ৰাইডত আৰু মাজুলীৰ পৰা আমি এটা নতুন ফেৰীঘাটেৰে যাম, যিটো ফেৰীঘাটৰ নাম হৈছে চিকাৰী ঘাট বুলি কয়। এতিয়া কি হ'ল ৰাস্তাটো বহুত বেয়া দেখিছোঁ, পৰি নাযাওঁতো, খলা বমা আছে, পুৰা বৰষুণ দি খলা বমা হৈ আছে। আৰু যেন তেনে নপৰাকৈ বাচি আহিলোঁ। আজি ষ্টাৰ্টিংটো বেয়া ৰাস্তা পাই হৈছে আৰু শুনিছেনে গাইছ, ভেড়াকেইটা হয় বুলি কৈছে। এইটো কয় আছাম ট্ৰেক্টৰ হা। আৰু এইফালে আগত অবিনাশ দা পূৰা গৈছে। আমি অবিনাশ দাকে ফ'ল' কৰি যাব লাগিব, কাৰণ এই ৰাস্তাটো মই চিনি নাপাওঁ। এইটো শ্বৰ্টকাট ৰাস্তা, ৰাস্তাটো দেখি আগলৈ যে ভাল হ'ব মোৰ লগা নাই। ব'লক নাইচ। এইফালে অবিনাশ দা অহা যোৱা কৰি থকা নহয়, সেইটো কাৰণে আগত পূৰা গৈছে। যাব পাৰিমনে আগলৈ? নপৰিলে হয় আৰু দেই। এইফালে পানী পূৰা বাঢ়ি আছে ব্ৰহ্মপুত্ৰত। আগত দলংখন বেয়া আছে দেখোন। নামিব লাগিব। এই কাঠটুকুৰা লগাই লওঁ। কাঠটুকুৰাৰ ওপৰেদি যাব পৰা হ'বনে বাৰু? শ্লিপ মাৰি নপৰিলে হয় দেই। ব'লক বাৰু গাইছ, গৈ চাওঁ। পৰিলে এনেও ধৰিবলৈ পিছত বহুত মানুহ আছে। জয় শ্ৰী বজৰংবলী। উঠাই নাই দেখোন বাইকখন, কি হ'ল? নপৰতো। কৃষ্ণ উঠিবনে? যেন তেনে গাইছ, যেনে তেনে বাচি আহিছোঁ। 30 টকাৰ পৰা শ্লিপ মাৰি যেন তেনে বাচি আহিছোঁ। এইফালে আৰু দেখিছে নহয়, পূৰা নদীত পূৰা পানী হৈ আছে। পৰিলে আৰু গ'ল ডাইৰেক্ট আৰু সোঁতত গৈ থাকা উটি। আৰু এনেকৈ এনেকুৱা বাঁহৰ দলঙৰ ওপৰেদি মোৰ বাইকখন লোৱাৰ পৰা আজি ফাৰ্ষ্ট টাইম লৈ আহিছোঁ। বহুত ভয়ে লৈ আহিছোঁ আৰু এইফালে আগত অবিনাশ দা আছে, আমাক ৰাস্তা দেখুৱাই যাবলৈ। এইখনেই নি? সেইটো ৰিজন আহিব লাগিব এপাক কেতিয়াবা। এই হেৰিও ফটোবোৰ যে দি থাকে দেখিছা নে? এই এনেকুৱা চাংঘৰ নিচিনা উঠি এইখনেই পানী গান মাৰিলেনে? বইন মাৰিলেনে? আৰে কেনেকৈ ধৰিব বাৰু এইটো ৰাস্তাত? গমেই নাপায় ক'ত পানী আছে, ক'ত হেৰি আছে, ঘাঁহ বন গালবা। আৰু বতৰো কিডালত ওলাইছোঁ দেখিছা নাই আমি? আল্টিমেট বতৰ। এনেকুৱা বতৰতে ভাল লাগে নে? হয়। এইফালে এখন বহুত দূৰ নিচিনা লাগিছে অ', স্পীড চলাব পৰা নাই যে। আৰু ফ্ৰেণ্ডছ, এনেদৰে আমি চাপৰিৰ মাজে এইখন কি চাপৰি কয়?
এই কি চাপৰি কয় ময়ো নাজানো, বাদ দিয়ক আৰু আপোনালোকেও জানিব নালাগে। মুঠতে চাপৰি মাজে মাজে কি ৰাস্তা গাইজ, কি ক'ম আৰু, মানে ফাৰ্ষ্ট টাইম এনেকুৱা ৰাস্তাত দেই। Oh, different view. Eh, তো ফাইনেলি গাইজ আমি পাই গ'লোহি চিকাৰীঘাট, আৰু ইয়াত এইখনেই বৰ্তমান ফেৰী দেখিছোঁ। হয়তো সেইখনত আকৌ পানী সিঁচি আছে, নাজানো আৰু কি হয় আজি গাইজ। আৰু এইফালে অফ ৰোডিং ৰাস্তাত বাইক চলাই মানে বাইকৰ অৱস্থা বেয়া হৈ গৈছে ইয়াতে। আৰু এইফালে ব্ৰহ্মপুত্ৰ পানী পূৰা বাঢ়ি আছে, আৰু এইফালে দূৰলৈ চব পূৰা কুঁৱলী নিচিনা হৈ আছে। তো এতিয়া মোৰ বাইকখন লৈ গৈ আছে ফেৰীৰ ওপৰত উঠাবলৈ। ভালকৈ উঠালে হয় আৰু দেই। আৰু এইফালে পূৰা মানে কিনকিনকৈ বৰষুণ পেলাই আছে এতিয়াও। হয়তো আজি পূৰা তিতি তিতিহে চাগে শিৱসাগৰত ওলামগৈ আৰু ফাইনেলি গাইজ বাইক একদম ওপৰত উঠি গ'ল ফেৰীৰ ওপৰত, আৰু বৰ্তমান আমি যাবলৈ ৰেডি। এইফালে ইয়াত দাদা বহি আছে, এইফালে বা, আৰু এইফালে ধুনু, আৰু ধুনু চাইডত এইজনী টিকলিজনী, হাই টিকলি। আৰু এইফালে ধুনীয়াকৈ অবিনাশ দা বহি আছে। আৰু ফ্ৰেণ্ডছ, বৰ্তমান আমি ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত পাই গ'লোহি। যিহেতু বৰষুণ দি আছে সেইকাৰণে বাহিৰলৈ আহি বিশেষভাৱে ভিডিঅ' ল'ব পৰা নাই, কিন্তু এতিয়া অকণমান কিনকিনকৈ বৰষুণ দি আছে কাৰণে ভাবিলোঁ বাহিৰলৈ এপাক যাওঁ, ইয়াৰ ভিউটো এবাৰ মানে ভিডিঅ' এটা কৰোঁ। আৰু সেইয়া তলত দাদা আৰু অবিনাশ দা আছে, ধুনুহঁত ভিতৰত আছে। ৰখি দিয়ক দাদা, ফটো এটা মাৰি দিওঁ। আৰু ফাইনেলি গাইজ আমি চিকাৰীঘাটৰ পৰা আহি, চিকাৰীঘাটৰ এইটো পাৰক কি কয় নাজানো, কিন্তু আহি পেলাই আমি পাৰ যেন তেনে পাইছোঁহি। আৰু এইফালে দেখিছে এইয়া মাছ ধৰি আছে পূৰা। এইখন কি বুলি কয়, কি জাল কয়, শেৱালি জাল নেকি, শেৱালি জাল মাৰি আছে হ'বলাই মহিলা এগৰাকীয়ে। আৰু এইফালে জাষ্ট ফেৰী চাপু চাপু হৈছেহি। এইখন দেখিছেনে ভুটভুটি নাও, বহুত দিনৰ মূৰত দেখিছোঁ দেই। আৰু ইমান পানীৰ মাজত এইখন নাও লৈ ব্ৰহ্মপুত্ৰৰ মাজত গৈছে, আৰু এইখন লৈ যোৱাটো বৰ্তমান মানে বহুত ৰিস্ক আছে। আৰু এইফালে ফাইনেলি মোৰ গাড়ী মানে বাইকখন আহি গ'ল, আৰু এতিয়া আমি যাম শিৱসাগৰলৈ। তো ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত মানে আপোনালোকক শিৱসাগৰ নেদেখুৱাওঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। সেইকাৰণে শিৱসাগৰ ৰাজ্য নেক্সট ভিডিঅ'ত দেখুৱাম। শিৱসাগৰৰ বহুত ঠাইত আমি ঘূৰিম, আৰু তাৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকক ভিডিঅ' দিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ সকলোকে।